কৃষ্ণ হরি নমস্কাৰ দৰ্শকবৃন্দ, সকলোকে মাঘ বিহুৰ শুভেচ্ছা যাচিলোঁ। আজি সেয়া মই মেজিৰ কাষত গুৱাহাটীৰ বামুণী মৈদামত বিহু ফিল্ডত কিদৰে মেজি উদযাপন কৰা হ'ল, ভোগালী বিহু মেজি জ্বলোৱা প্ৰজ্বলন কৰা হ'ল, তাৰে ভিডিঅ'। সকলোৱে মেজিৰ ওচৰত সেৱা লৈছে, আশীৰ্বাদ বিচাৰিছে। সকলোকে অনুৰোধ জনাইছোঁ পিছুৱাই যাওক। মেজি প্ৰজ্বলন কাৰ্যসূচী আৰম্ভ হৈ গ'ল। এয়া দেখিছে ৰাইজৰ ইমান ডাঙৰ আকাৰৰ মেজি হয়। এয়া ধোঁৱা জুই লেয়ান শিখাই আগুৰি ধৰিছে। এয়া গুৱাহাটীৰ বামুণী মৈদাম বিহু ফিল্ডৰ মেজি প্ৰজ্বলনৰ দৃশ্য দেখুৱাইছোঁ। হৰিধ্বনিৰে এই কাৰ্যসূচী আৰম্ভ হ'ল। এয়া ভগৱানৰ ওচৰত শৰাই আগবঢ়ালোঁ আৰু এয়া শৰাই মেজি প্ৰজ্বলন আৰম্ভ কৰিছোঁ। বামুণী মৈদামৰ আন এটা মেজি প্ৰজ্বলন আপোনালোকক দেখুৱাইছোঁ। বামুণী মৈদাম ৰেলৱে কলনীৰে দৃশ্য হয়। মেজিৰ চাৰিওফালে এই জুই লগোৱা হ'ব। মেজিৰ জুয়ে যে সমাজৰ পৰা অপ্ৰীতি, হিংসা, দুখ কষ্ট নাইকিয়া কৰে আৰু আমাৰ সমাজলৈ সুখ শান্তি ভাতৃত্ববোধ ঘূৰাই আনে, তাৰ কামনাৰে সকলোৱে ভোগালী বিহুৰ আৰু মকৰ সংক্ৰান্তিৰ শুভেচ্ছা জনাইছোঁ। ইয়াত দেখিছে জুই চাৰিওফালে মেজিটো আগুৰি ধৰিছে। এনেদৰেই বামুণী মৈদামৰ ৰাইজে আজি ভোগালী বিহু, মাঘ বিহু পালন কৰিছে। মেজিলৈ চাউল আগবঢ়াইছে, মাহ চাউল আগবঢ়াইছে। আশা কৰিছোঁ আহিবলগীয়া বছৰবোৰ সকলোৰে ভাল হ'ব, সুখ শান্তিৰে ভৰি পৰিব। এক সুন্দৰ পৰিৱেশ, সুন্দৰ অভিজ্ঞতা, এক পবিত্ৰ দিন। এনেদৰেই ৰাতিপুৱাটো মেজি জ্বলাই হাঁহি ফূৰ্তিৰে পাৰ কৰিলোঁ। এয়া বামুণী মৈদামৰ দৃশ্য দেখুৱাইছোঁ আপোনালোকক। এয়া ভাস্কৰ নগৰ শংকৰদেৱ নামঘৰৰ মেজি প্ৰজ্বলনৰ দৃশ্য আপোনালোক দেখুৱালোঁ। মোৰ ঘৰৰ কাষতে হয় মেজি। ভাস্কৰ নগৰবাসী ৰাইজ ইয়াত গোট খাইছেহি। মেজি প্ৰজ্বলনৰ এই দৃশ্য আপোনাক দেখুৱাইছোঁ। এয়া ভাস্কৰ নগৰৰ শংকৰদেৱ নামঘৰৰ দেখিছে এনেকৈ হাতে হাতে জুই লৈ সকলোৱে চাৰিওফালে ঘূৰি ইয়াত মেজিত প্ৰজ্বলন কৰে একেলগে। সকলো ৰাইজ গোট খাই সেৱা লয়। আশা কৰিছোঁ এই মেজিৰ জুয়ে সকলোৰে জীৱনৰ পৰা দুখ কষ্ট নাইকিয়া কৰিব, ভাস্কৰ নগৰলৈ উন্নতি
ঘূৰাই আনিব। এক সুন্দৰ দৃশ্য। মাঘ বিহুৰ এই সুন্দৰ অভিজ্ঞতা মই আপোনালোকলৈ আগবঢ়ালোঁ। ইয়াত তিনি ঠাইৰ মেজি জ্বলোৱাৰ দৃশ্য আপোনালোকক দেখুৱালোঁ। আশা কৰিছোঁ মোৰ ভিডিঅ'টো চাই ভাল পাব। ধন্যবাদ। শেষ পৰ্যায়ত দৃশ্য মেজি আৰু এই ভেলাঘৰ পুৰাৰ শেষ পৰ্যায়ৰ দৃশ্য দেখুৱাল আপোনালোকক। মাতিছেহে মানুহবিলাকে নিজৰ ঘৰত কৰা আহিব দিছে। হেৰি আছে এঘণ্টাৰ আগত নহয়। লাহে